লখিমপুৰ জিলাৰ চিয়াজুলিৰ উন্নত মানদণ্ডৰ কম্পিউটাৰ শিক্ষাৰ প্ৰতিষ্ঠান টেকনেছ লাৰ্ণিং ইনষ্টিটিউটৰ বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন। গ্ৰামাঞ্চলত কম্পিউটাৰ শিক্ষা সহজলভ্য কৰি তোলা অমৃত বিশ্বকৰ্মাক প্ৰশংসাৰে উপচালে বিভিন্নজনে। লখিমপুৰ জিলাৰ বগীনদী উন্নয়ন খণ্ডৰ চিয়াজুলি অঞ্চলৰ দীৰ্ঘা মাজগাঁৱত অৱস্থিত কম্পিউটাৰ শিক্ষাৰ প্ৰতিষ্ঠান টেকনেছ লাৰ্ণিং ইনষ্টিটিউটৰ বৰ্ষপূৰ্তি অনুষ্ঠান উলহ মালহেৰে উদযাপন কৰা হয়। পিছপৰা চিয়াজুলিবাসী ছাত্ৰ ছাত্ৰীৰ বাবে কম্পিউটাৰ শিক্ষা সহজলভ্য কৰি তোলা প্ৰতিষ্ঠানখনে এটা বছৰ সম্পূৰ্ণ কৰাৰ বাবে প্ৰতিষ্ঠানখনত কেক কাটি উদযাপন কৰাৰ লগতে কম্পিউটাৰ শিক্ষাৰ গুৰুত্বৰ ওপৰত আলোচনা সভা অনুষ্ঠিত হয়। শৈক্ষিক প্ৰতিষ্ঠানখনৰ প্ৰতিষ্ঠাপক তথা পৰিচালক অমৃত বিশ্বকৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত প্ৰতিষ্ঠানখনৰ পৰা উত্তীৰ্ণ হোৱা 30 গৰাকীকৈ শিক্ষাৰ্থীক উত্তীৰ্ণৰ প্ৰমাণপত্ৰ বিতৰণ কৰা হয়। অনুষ্ঠানত বিভিন্নজনে কম্পিউটাৰ শিক্ষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰাৰ লগতে পিছপৰা অঞ্চলত এনে এটা অনুষ্ঠান প্ৰতিষ্ঠা কৰা অমৃত বিশ্বকৰ্মাক ভূয়সী প্ৰশংসা কৰে। দশৰথ মাঝি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা CEO গোবিন্দ বিশ্বকৰ্মা, মুক্তিযোদ্ধা মহাবলগড় আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সন্দীপ শৰ্মা, দশৰথ মাঝি ফাউণ্ডেশ্যনৰ কেইবাগৰাকীও সদস্যৰ উপৰিও স্থানীয় ৱাৰ্ড সদস্য ধনমায়া গুৰুং, গোৰ্খা ছাত্ৰ সন্থাৰ চিয়াজুলি আঞ্চলিকৰ সম্পাদক দীপক শৰ্মাকে ধৰি বহু কেইগৰাকী বিশিষ্ট অতিথিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। অমৃত বিশ্বকৰ্মাৰ এনে মহৎ কাৰ্য ভৱিষ্যতেও অব্যাহত থকাৰ বাবে বিভিন্নজনে জনালে অফুৰন্ত শুভেচ্ছা। দীপ্ৰতিম বৰাৰ প্ৰতিবেদন, আছামিজ টক্স নাও। আমার গাঁৱত প্ৰত্যেক একটা জেগাত গাঁৱে গাঁৱে বিকাশ হ'ব লাগে, তেতিয়া আমাৰ দেশৰ বিকাশ সম্ভৱ হয়। আৰু এই এক্সাম্পল সুন্দৰ এক্সাম্পলটো যিটো ক্ৰিয়েট কৰি কিনে আজি দীৰ্ঘা মাজগাঁৱৰ নিচিনা এটা ভিতৰুৱা বাগান এৰিয়াত আজি অমৃত বিশ্বকৰ্মা ডাঙৰীয়াই টেকনেছ লাৰ্ণিং ইনষ্টিটিউট নিচিনা এটা কম্পিউটাৰ শিক্ষা অনুষ্ঠান বনাই কিনে আমাৰ উঠি অহা যিসকলে উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে ডিষ্ট্ৰিক্টত যাব নোৱাৰে, টাউনত ওলাই যাব নোৱাৰে, তেওঁলোকৰ নিজৰ ঘৰত উচ্চ চোতালত যিটো কম্পিউটাৰ শিক্ষা প্ৰদান কৰিছে, এইটো নিশ্চয় শলাগ ল'বলগীয়া বিষয়। আৰু অমৃত বিশ্বকৰ্মা ডাঙৰীয়াক আৰু সমূহ টেকনেছ লাৰ্ণিং ইনষ্টিটিউটৰ সমূহ বিষয়ববী আৰু বিদ্যাৰ্থীসকলক প্ৰথমে মোৰ গোবিন্দ বিশ্বকৰ্মাৰ ফালৰ পৰা ফাৰ্ষ্ট ফাউণ্ডেশ্যনৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো। আগন্তুক দিনতো টেকনেছ লাৰ্ণিং ইনষ্টিটিউটৰ পৰা বহুত ভাল ভাল শিক্ষাৰ্থীসকল ওলাই যাওক, য'ৰ পৰা টেকনেছ লাৰ্ণিং ইনষ্টিটিউটটো আমি মাত্ৰ দীৰ্ঘাপথৰ মাজগাঁৱত সীমিত নকৰি কিনে অহা দিনত আমি ডিষ্ট্ৰিক্টত বেলেগ বেলেগ আপোনাৰ বজাৰতো খুলিবলৈ সক্ষম হ'ল। আৰু প্ৰত্যেকটো গাঁৱৰ ৰুৰেল ছেক্টৰত একটা টেকনেছ লাৰ্ণিং ইনষ্টিটিউটে একটা ফ্ৰাঞ্চাইজিছ মডেলত কাম কৰি কিনে গাঁৱৰ প্ৰত্যেক একটা মানুহে কম শিক্ষাত কোৱালিটি শিক্ষা পাবৰ কাৰণেও কাম কৰিব বুলি মই ভাবো। আৰু যিসকল ব্যক্তিয়ে টেকনেছ লাৰ্ণিং ইনষ্টিটিউটত 1 বছৰ সময় শিক্ষা দান কৰি কিনে তেওঁলোকে যিটো কম্পিউটাৰ ডিগ্ৰীৰ আজি গ্ৰহণ কৰিব, তেওঁলোককো মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। আৰু যিসকল আজি ফ্ৰেচাৰ্ছক ৱেলকাম কৰা হৈছে, ফ্ৰেচাৰ্ছ ৱেলকাম চেৰিমনি ৰখা হৈছে, সকলো বিদ্যাৰ্থীসকলক আপোনালোকে কোনো ধৰণৰ কুৱেশ্যন মাৰ্ক দিলত নৰখাকৈ, মনত নৰখাকৈ টেকনেছ লাৰ্ণিং ইনষ্টিটিউটৰ লগত জড়িত হওক। আৰু যদি কিবা কমো দেখে আপোনালোকে আমাৰ টেকনেছ লাৰ্ণিং ইনষ্টিটিউটৰ টিচাৰ্ছ আৰু আমাৰ ফাউণ্ডাৰ অমৃত বিশ্বকৰ্মা ভাই আপোনালোকেও শিকাব লাগিব, যিহেতুকে আপোনাৰ নতুন নতুন ষ্টাৰ্টআপ হয়নে নহয়। মানুহৰ কাম কৰিবলৈ যেতিয়া ওলোৱা হয়, যি মানুহে কাম কৰে তেওঁৰ ভুল হ'বই, যিহেতুকে আমি ভুল বেছি নেদেখাই কিনে ভুলক শুধৰাই কিনে আমি আগ ৰাস্তাৰ ফালে চলিবৰ কাৰণে এইটো আমাৰ সকলোৰে দায়িত্ব। তেতিয়াহে টেকনেছ লাৰ্ণিং ইনষ্টিটিউট আমাৰ প্ৰত্যেক এটা গাঁৱত বনিবৰ কাৰণে সক্ষম হ'ব। আজিও চাওক, মই এক্সাম্পল আপোনালোকক কম। আমাৰ এক্সাম্পলটো জানে নাই কি, বোকাত পদুম ফুলে, এইটো সঁচা আমাৰ অমৃত বিশ্বকৰ্মা ডাঙৰীয়াই প্ৰুভ কৰিছে। লাৰ্ণিং ইনষ্টিটিউটত যি কম্পিউটাৰ শিক্ষা লাভ কৰিছে, তাৰ দ্বাৰা তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হ'ব বুলি মই আশা কৰিছোঁ। আৰু এনেকুৱা ভিতৰুৱা ঠাইত পিছপৰা এটা অঞ্চলত ঘৰতে নিজৰ চোতালতে কম্পিউটাৰৰ শিক্ষা এনেদৰে লাভ কৰিবলৈ পোৱাটো ছাত্ৰ ছাত্ৰীসকলৰ সৌভাগ্যৰ কথা। আৰু আমাৰ অমৃত বিশ্বকৰ্মাৰ দৰে আমি উদ্যমী যুৱকক আমি সদায় উৎসাহ জনাই যাম। আৰু তেওঁৰ যি অনুষ্ঠান আৰম্ভ কৰিছে, তাত অন্যান্য যিসকল ছাত্ৰ ছাত্ৰী এতিয়াও নামভৰ্তি কৰা নাই, তেওঁলোকক আহি নামভৰ্তি কৰি কম্পিউটাৰ শিক্ষা লৈ আমাৰ দেশৰ সম্পদ হিচাপে নিজকে গঢ়ি তুলিবলৈ মই আহ্বান জনাইছোঁ। নমস্কাৰ, মোৰ নাম অমৃত বিশ্বকৰ্মা, টেকনেছ লাৰ্ণিং ইনষ্টিটিউটৰ ডাইৰেক্টৰ লগতে ফাউণ্ডাৰ। মোৰ প্ৰথমে ইনষ্টিটিউট খোলাৰ এটা উদ্দেশ্য আছিল যে যেতিয়া মই কম্পিউটাৰ ক্লাছ কৰি আছিলোঁ, তেতিয়া মই বহুতো সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিলে। টকা পইচাটো আছিলে এটা,
তাৰে আমাৰ ইমান দূৰত আছিলে। তো নিজাববীয়াকৈ ইনষ্টিটিউটটো প্ৰথমে দোকান হিচাপে আছিলে, দোকান হিচাপে অনলাইন কাম কিবা কিবি কৰা হিচাপত আছিলে। কিন্তু মই দেখিলোঁ প্ৰব্লেমখিনি মই যিটো ফেচ কৰিছিলোঁ, তাৰে কিছুমান মই টিউশ্যনছ কৰি আছিলোঁ, সিহঁতৰ পৰা প্ৰব্লেমখিনি গম পালোঁ। তাৰপিছত নিজাববীয়াকৈ যেনেকৈ হৈ পেৰেণ্টছৰ লগত গৈ কথা পাতি তেনেকৈ ইনষ্টিটিউটটো স্থাপন হ'ল আৰু তেনেকৈ লাহে লাহে আজি এবছৰ সম্পূৰ্ণ হ'বলৈ হ'লেগৈ। আৰু লগতে মই যিখিনি ল'ৰা ছোৱালীক ক্লাছ কৰাইছোঁ, এইটো যিটো ইনষ্টিটিউট খুলিছোঁ কোনো পইচা ইনকাম কৰাৰ কাৰণেই খোলা নহয়। মই ইয়াত বিভিন্ন ল'ৰা ছোৱালী কিছুমান আছে, তেওঁলোকক ফ্ৰীকৈ কৰ্চটো কৰাই আছোঁ আৰু তেওঁলোকে ফ্ৰীকৈ চাৰ্টিফিকেটো দিছোঁ। আৰু অনাগত দিনত যদি ল'ৰা ছোৱালী তেনেকুৱা যদি প্ৰব্লেম পাইছে কোনোবা আমাৰ চিৰাজুলি অঞ্চলৰ কিছুমান ল'ৰা ছোৱালী পইচা পাতিৰ ক্ষেত্ৰত বা কিবা ক্ষেত্ৰত, তেওঁলোকে মোক আহি কণ্টেক্ট কৰক। তেওঁলোকক ফ্ৰী অফ কষ্ট শিকোৱা হ'ব আৰু তেওঁলোকক যি ভেলিড চাৰ্টিফিকেট প্ৰদান কৰা এইটো দায়িত্বও মোৰ থাকিব। আৰু লগতে আৰু এটা কথা জনাওঁ, যেনেকৈ দাদাহঁতে ক'লে ফ্ৰেঞ্চাইজি মডেল, সেইটো মই এইটো ভাবি থৈছিলোঁ। অহা আগন্তুক 20 জুলাই তাৰিখে সম্ভৱ আমাৰ 1 নং ধীৰজু পথাৰত আকৌ এইটো টেকনিক্স লাৰ্ণিং ইনষ্টিটিউটৰে এটা ফ্ৰেঞ্চাইজি মডেল হিচাপত কাম কৰিবলৈ গৈ আছোঁ। তাত আৰম্ভও হ'ব, এইটো জোৰজাৰ চলি আছে। তো এইখিনি আৰু কেইটামান কথা আছে, যিটো ধৰি লওক ল'ৰা ছোৱালী কিছুমানে ভাবিছিলে চাৰ্টিফিকেটটো ভেলিড হ'ব নাই, কিছুমান ল'ৰা ছোৱালী তেনেকৈ আহিলে তেনেকৈ ওলাই গুচি গ'ল। তো তেওঁলোকক মই অনুৰোধ জনাইছোঁ আৰু এইটো মিডিয়া মাৰফত মই জনাবলৈ বিচাৰিবৰ কাৰণে মেইনলি মই মিডিয়াক মাতিছিলোঁ যে তেওঁলোকে যিটো চাৰ্টিফিকেট প্ৰদান কৰিছে তেওঁলোকে দেখক, মুখামুখি যিটো কথাবিলাক কোৱা হয়, ভাষ্য লোৱা হয়, এইটো ডাইৰেক্ট তেওঁলোকে দেখক আৰু তেওঁলোকে সকলোৱে জানি লওক যে তেওঁলোকৰ চাৰ্টিফিকেট প্ৰদান কৰা হৈছে। আৰু আপোনালোকে ল'ৰা ছোৱালীৰ ফিডবেকো ল'ব পাৰে, যিবিলাক বেলেগ ইনষ্টিটিউটত কৰিছে। সিহঁতি মানে এটা মই দেখিলোঁ পইচাৰ কাৰণে কিবা তেওঁলোকে বিজনেছ চলোৱা নিচিনাহে এটা আজি অনুভৱ হৈছে মোক মানে বেলেগ। তো সেইটো দেখি মই নিজক এজন বেলেগ মই কাম কৰিব নোৱাৰিলোঁ, চাকৰি ক্ষেত্ৰত কিবা কিবি মই কৰিব নোৱাৰিলোঁ, কিন্তু নিজৰ ফালৰ পৰা যদি মই দেশ সেৱা কৰিবলৈ যাওঁ, যি পাৰিছোঁ মই সেইটো কৰিবলৈ আগবাঢ়ি মই এই টেকনিক্স লাৰ্ণিং ইনষ্টিটিউটৰ স্থাপনা কৰিলোঁ। আৰু ইয়াৰ লগত বিভিন্ন ল'ৰা ছোৱালী আৰু জড়িত হ'ব বুলি মই আশা কৰোঁ। আৰু আগন্তুক দিনত আৰু কিছুমান কোৰ্চ, মোবাইল ৰিপেয়াৰিং আৰু লগত ধৰি লওক এই টেকনিক্স লাৰ্ণিং ইনষ্টিটিউট কোনো কম্পিউটাৰ অকল নহয়। টেকনিক্স লাৰ্ণিং ইনষ্টিটিউটটো মই এই কাৰণে নামটো ৰাখিছোঁ, ইয়াৰ আণ্ডাৰত বিভিন্ন ধৰণৰ চাৰ্টিফিকেট প্ৰদান কৰিব পৰা যায়। আৰু ইয়াৰে ভিতৰত যদি চিৰাজুলি অঞ্চল বা যিকোনো অঞ্চলৰ ল'ৰা ছোৱালী কিছুমান টেলেণ্ট আছে, যিকেইটা ক্লাছ কৰ্চেছ কৰি তেওঁলোকে বহি আছে ঘৰত এনে, তেওঁলোকে মোৰ লগত কণ্টেক্ট কৰক, একদম কম খৰচত। আৰু যিটো ধীৰজুত আমি অ'পেন কৰিবলৈ গৈছোঁ, তাত গোটেই মোৰ ইনভেষ্টমেণ্ট হৈ আছে। তাত মই 2জন মানুহক তাত যাতে মই সংস্থাপন দিব পাৰোঁ, সেইটো মোৰ কাৰণে অলপ নিজকে নাজানো গৰ্ব, কিন্তু নিজকে অনুভৱ এটা হৈছে যে কিবা কৰিব পাৰিছোঁ। আৰু এটা টাইমত এনেকুৱা এটা দিন আছিলে, যিটো টাইমত মোৰ নিজেও এটা সময় আছিলে কৰিব পৰা নাই, একো পইচা পাতিৰ প্ৰব্লেম বহুতখিনি থাকে, মিডিল ক্লাছ ল'ৰা এটা হিচাপত বহুতখিনি থাকে। সেইবিলাক নেওচি মই বহুতখিনি ছাপোৰ্ট কৰিলোঁ। আৰু আমাৰ দশৰথ মাঝি ফাউণ্ডেশ্যন যিজন ডাইৰেক্টৰ আছিল, আগৰ লগতে ফাউণ্ডাৰ, তেওঁৰ পৰা মই ইনস্পায়াৰ হৈছিলোঁ। মেইন কথা যদি ক'বলৈ যাওঁ, তেওঁক সেইকাৰণে মই আজি এই ইনষ্টিটিউটত মাতিছিলোঁ। তো মোৰ কোনো অভিজ্ঞতাও নাই এনেকৈ মিডিয়াৰ আগত কথা কোৱা। যিখিনি মোৰ মনৰ কথা আছিলে সেইবিলাক প্ৰকাশ কৰিম বুলি আপোনালোকক মাতিলোঁ। আৰু আপোনালোকক অশেষ ধন্যবাদ, আপোনালোক মোৰ ইনষ্টিটিউটত আহিলে আৰু মোক ছাপোৰ্ট আপোনালোকে যিটো মই দেখিলোঁ, আগন্তুক দিনত আৰু মই যদি ভালকৈ কৰিবলৈ যাওঁ আৰু কিছুমান দেশত আপোনালোকে যদি বেয়াকৈ মোক দেখে, আপোনালোকে আঙুৰাই দিব বুলি মই আশা ৰাখিলোঁ। আমি ক'বলৈ গ'লে 150 ল'ৰা ছোৱালীৰ ওপৰত হ'ব, কিন্তু ল'ৰা ছোৱালী কি হয়, সিহঁতৰ 3 মাহ কৰে 4 মাহ কৰে, সিহঁতক চাৰ্টিফিকেট 3 মহীয়া চাৰ্টিফিকেট দি ক্লাছ 8, 6ত এইটো চাৰ্টিফিকেটটো ভেলিড নহ'ব ইন ফিউচাৰ। মই সিহঁতক কৈ থৈছোঁ, এডমিশ্যনটো ফ্ৰী আছে মোৰ ইনষ্টিটিউট এতিয়ালৈকে। মই কৈছিলোঁ মোৰ যিটো 6 তাৰিখলৈকে এডমিশ্যন হ'ব, ফ্ৰীকৈ হ'ব। কিন্তু মই এই মিডিয়াৰ যোগেদি মই আকৌ কওঁ, অনাগত দিনত যিমানখিনি ইনষ্টিটিউট মই খুলিম আৰু যিকেইটা এডমিশ্যন হ'ব, ফ্ৰী অফ কষ্ট এডমিশ্যন হ'ব। তাত কোনো টকা, এবছৰীয়া কোৰ্চ সিহঁতে লৈছিলে, সিহঁতক চাৰ্টিফিকেট প্ৰদান কৰা হৈছে। আৰু যিকেইটা আছিলে 150ৰ ওপৰত ক'লোৱে, 3 মাহ 6 মাহ কোৰ্চ কৰিছিলে, সিহঁতক চাৰ্টিফিকেট দিয়াটো কোনো একো মানে ভেলিড নহ'ব। এইটো কোনো আপোনাৰ গভ চেক্টৰ বা যিকোনো এটা এবছৰ কৰিব। আজি 30 গৰাকী ল'ৰা ছোৱালী আছে।